nomination Congress result UPPL Krishna Birishna da bini sigang ang bitangko channel faraयनो नागिरदों আজি मोर जे News 24 बडलेण्डर स्टुडिओ स्टुडिओत আপোনাক ফৰাयনো কৰিছো যে নহক কোনভাৱে আপোনাক আমি News 24 বডলেণ্ডত আপোনাক আদৰিছো মোৰ লগত আছে সিনিয়ৰ জাৰ্নালিষ্ট প্ৰফুল্ল বড়ো তেখেতকো মই চিনাকি এতিয়া মুখ্যতঃ আমি আজি স্টুডিঅ'ত আপোনাক লগ পাই বহুত সুখী হৈছোঁ যেহেতু আপুনি এজন ননাইছা ফঙৰ ইউপিপিএলৰ এজন প্ৰাৰ্থী হিচাপে আপুনি নমিনেশ্যন দাখিল কৰিছে কিন্তু দুৰ্ভাগ্যবশতঃ কৰোনা ভাইৰাছৰ যিটো আতংকময় অৱস্থা বিশ্বজুৰি অসমতো সেই আৰু বিটিতো সেই এনেস্থলত আপুনি এজন কেণ্ডিডেট হিচাপে ইয়াৰ প্ৰতিক্ৰিয়া কি ব্যক্ত কৰিব প্ৰথমতে সকলো বিটিচিবাসী অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক নমস্কাৰ আজি ৰমজান পবিত্ৰ মাহ চলি আছে সকলো ইছলাম ভাই বন্ধু আই মাতৃসকলক আন্তৰিক নমস্কাৰ যাচিছোঁ উন্নতি কামনা কৰিছোঁ যিহেতুকে মই 33 নং ননাইছা থান সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী কৃষ্ণ মহাদেৱ 18 তাৰিখে আমি নমিনেশ্যন সাবমিট কৰিলোঁ 22 তাৰিখৰ পৰা বিটিচিত নহয় অসমত নহয় সম্পূৰ্ণ পৃথিৱীতে কৰোনা ভাইৰাছৰ আতংক এটা সৃষ্টি হোৱাত লকডাউন চলি আছে মই এইটোৱে বিচাৰোঁ প্ৰথমত পৃথিৱীত মানৱ জাতিৰ সুৰক্ষাটো আৱশ্যক মানৱ জাতিৰ সুৰক্ষা হ'লে আমাৰ নিৰ্বাচন আহি থাকিব বিভিন্ন আমি উন্নতিৰ পথত আগুৱাই থাকিব পাৰিম যদি মানৱ জাতিৰে সুৰক্ষা নহয় তো আমি আগুৱাই যাব নোৱাৰোঁ সেইকাৰণে এই লকডাউন দিয়াৰ বাবে মানৱ জাতিৰ সুৰক্ষা কৰাৰ বাবে অসম চৰকাৰ লগত ভাৰত চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো মুহূৰ্তত দেখিছোঁ যিটো ইলেকশ্যন বিটিচিৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটো কৰোনা ভাইৰাছৰ সংক্ৰান্তত আৰু আতংকিত অৱস্থাত স্থগিত ৰাখিছে ইয়াৰ স্থগিত ৰখাৰ সময়ত বিভিন্ন ৰাজনীতি মহলৰ পৰা কিছুমানে কৈছে বিপিএফ যিটো চৰকাৰ বৰ্তমান আছে তেওঁলোককে আকৌ চৰকাৰে 27 তাৰিখে যিহেতু তেওঁলোকৰ কাৰ্যকাল উকলি যাব তেনেস্থলত তেওঁলোকৰ যিটো মানে কাৰ্যকাল সেই কাৰ্যকালটো আকৌ বঢ়াই দিবৰ কাৰণে তেওঁলোকে বহুতখিনি আপ্ৰাণ চেষ্টা কৰিছে এইটো সন্দৰ্ভত আপুনি কি ক'ব যদি বিটিচি চৰকাৰ বিপিএফ চৰকাৰ চলি থকা অৱস্থাত অধিসূচনা জাৰি হোৱাৰ আগতে যদি এই মহামাৰী আহিলে হয় বা লকডাউন হ'লে হয় তেতিয়াৰ কথা বেলেগ আছিল মানে ৰানিং চৰকাৰকে মানে অসম চৰকাৰ বা ভাৰত চৰকাৰে এক্সটেনশ্যন কৰি তেওঁক চলাবলৈ দিলে হয় কিন্তু কি হ'ল যি অধিসূচনা জাৰি হোৱাৰ পিছত বিভিন্ন প্ৰাৰ্থীয়ে নমিনেশ্যন সাবমিট কৰিছে মনোনয়ন পত্ৰ সাবমিট কৰি কৰাৰ পিছত সবে প্ৰাৰ্থী হৈ আহিলে এতিয়া প্ৰাৰ্থী সবে আমি একে সমান যেহেতু তেওঁলোকৰ মানে বিপিএফ চৰকাৰৰ 27 তাৰিখে কাৰ্যকাল উকলি যাব তাৰপিছত ইয়াৰ অলৰেডি দেখা যায় ইয়াতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সুবিবেচনা কৰি ইয়াতে আহি থকা দিনত আমাৰ এই বিটিচিত যেতিয়ালৈ মানে কৰোনা ভাইৰাছে আক্ৰান্ত শান্তি পৰিৱেশ নাহে তেতিয়ালৈ সন্মানীয় ৰাজ্যপাল মহোদয় চলাই লৈ যাব বুলি আমি আশা কৰিছোঁ আপুনি ৰাজ্যপালৰ হাতত যোৱাটো বিচাৰে নে অন্য কিবা এটা উপায় বিচাৰিব মানে অন্য উপায় বিচাৰিলে ধৰক আমাৰ মানে বিগত চৰকাৰ বিপিএফ চৰকাৰেও আমাক 6 মাহ দিব লাগে বুলি তেওঁলোকে অনুৰোধ জনাই আছে আৰু আমাৰ বিটিআৰ চুক্তিকাৰী আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াও আমাকো মানে 6 মাহ বা 1 বছৰ চলাবলৈ দিয়ক বুলি তেওঁলোকেও মানে আবেদন কৰি আছে কিন্তু এইটো বিবেচনা কৰাটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কাম মানে উচিত বিবেচনা কৰি
মানে কি কৰিলে মানে ৰাইজৰ অন্যায় নহয়। এতিয়া যদি বিগত চৰকাৰক মানে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে যদি আৰু মানে এক্সটেনশ্যন কৰি দিয়ে, তো অন্যান্য মানে পলিটিকেল লিডাৰ মানে প্ৰাৰ্থীসকলে মনত এটা মানে আঘাত জন্ম হ'ব, এটা আঘাত মানে বেয়া হ'ব, কিয় কি আমি সকলোৱে মনোনয়ন পত্ৰ দাখিল কৰিছো, অধিকাৰটো মানে সকলোৰে আছে। সেইকাৰণে সকলো প্ৰাৰ্থীৰ এটাই মানে মানে আমাৰ অনুৰোধ, যিহেতুকে এনে আমাৰ এতিয়া ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতি শাসন চলা নিচিনাই হৈ আছে লকডাউনত, সেম কণ্ডিশ্যন আৰু যে মানে ভাৰতবৰ্ষত কিমান দিনলৈ যে এই চিষ্টেম চলি থাকিব এইটোতো কোনেও নাজানে, এইটো প্ৰাকৃতিকৰ কথা, মালিকৰ কথা। তো আহি থকা দিনত মানে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মোৰ বিনম্ৰ অনুৰোধ, যাতে ইয়াত মানে গভৰ্ণৰ শাসন ৰাজ্যপাল যোগেদি মানে শান্তি শৃংখলা ৰাখি চলাই যাব আৰু বুলি মই আশা ৰাখিছোঁ। আপুনি ৰাজনীতিত অহা উদ্দেশ্য আৰু UPPL দলত যে আপুনি আহিলে, এইটোৰ ক্ষেত্ৰত আপুনি কেনেকৈ আহিলে, কি ভাল পাই আহিলে UPPL? যেহেতু বিগত কালছোৱাত BPF ৰাজত্ব কৰি আছিলে, সেইটো পাৰ্টিত নগৈ আপুনি UPPL কিয় আহিলে? মই এনে সকলোৱে জানে মই মানে সামাজিক কামত সৰুৰে পৰা ওদালগুৰি জিলাত বিভিন্ন মানে মানে সংগঠনত জড়িত আছিলোঁ। হাতী মানুহৰ সংঘাত লৈ বিভিন্ন মানে সমস্যা লৈ মই গাঁওৰক্ষী বাহিনীৰ মানে সম্পাদক হিচাপে BTC সভাপতি হিচাপে মই কাম কৰি আহি আছিলোঁ। মানে এটাই লক্ষ্য উদ্দেশ্য আছিল শান্তি শৃংখলা স্বচ্ছতা লগতে সমন্বয়। বিগত চৰকাৰে যে 17 বছৰ কাৰ্যকাল চৰকাৰ চলাই আহিলে, তেওঁলোকৰ দিনত মানে যি সমন্বয় ৰাখিব লাগে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ লগত, সেই সমন্বয়টো দেখা নগ'ল। তেওঁলোকৰ দিনত যি মানে উন্নতিৰ ৰাস্তা এটা একদম দুখীয়া, সকলোতকৈ দুখীয়া আইৱে ঘৰ, মানে আইৱে ঘৰবিলাকো এতিয়ালৈ মানে পূৰ্ণাংগ হোৱা দেখা নাযায়। বহুত মানে দুখীয়া ৰাইজৰ সেইটো মানে একদম মনত মানে এটা আঘাত লাগি যায় যে একদম দুখীয়া ৰাইজৰ মানে 3 মাহ বা 6 মাহৰ ভিতৰত এটা ঘৰ পূৰ্ণাংগ হৈ উঠিব লাগে। তেওঁলোকৰ এটা আশা থাকে, এই আশাটো পূৰণ কৰিব লাগে, কিন্তু এওঁলোকৰ পূৰণ হোৱা নাই। আৰু যিবিলাক মানে আপোনাৰ এনডেকা কামবিলাকত তাতো মানে যি হিচাপে হ'ব লাগিছিল, ৰাইজেও যি মজুৰি পাব লাগে সেই ৰাইজেও পাব লাগিব, আৰু কামটো নিজ নিজ এলেকাত হ'ব লাগিব। ৰাস্তা নবনোৱাকৈ যদি ৰাইজক পইচা দিয়ে সেইটো লিগেল নহয়। কিছুমান ৰাইজে মানে 500 টকা 1000 টকা 2000 টকা পালে, সেই 2000 টকা দি তেওঁ উন্নতি নহয়, কিন্তু মানে নিজৰ ঘৰৰ ৰাস্তাও হ'ব লাগিব ঘৰৰ ওচৰত, আৰু 2 পইচা ৰাইজেও পাব লাগিব। আমি খুব ঘৰুৱাভাৱে আলোচনা কৰিম আপোনাৰ লগত, যেহেতু আপুনি এজন প্ৰাৰ্থী হিচাপে আপুনি ওতঃপ্ৰোত ৰাইজৰ লগত জড়িত হৈ থাকিব লাগিব। সেই হিচাপে মই কৈছো বাৰে বাৰে আপোনাক কম যে আমি ঘৰুৱাভাৱে আলোচনা কৰোঁ। যিয়ে নহওক আপুনি এজন UPPL প্ৰাৰ্থী হিচাপে আজি বড়ো চুক্তি হৈ গ'ল, থাৰ্ড যিটো তৃতীয় চুক্তি, ফাৰ্ষ্ট চুক্তি হ'ল, ছেকেণ্ড চুক্তি হ'ল, এইটো তৃতীয় চুক্তি। এই তৃতীয় চুক্তি যিটো BTR চুক্তি, সেই BTR চুক্তিত কি আছে কি নাছে সেইবিলাক জ্ঞাত সকলো ৰাইজে, কিন্তু এইটো মুহূৰ্তত হাগ্ৰামা মহিলাৰ হিচাপে মই চহী কৰিছো মাত্ৰ, কিন্তু চুক্তিত কি আছে মই চোৱা নাই। তেওঁ এইখিনি মানে কৈ আছে ৰাইজক, মানে BTR চুক্তিটো চুক্তি নহয়, সেইটো ৰাস্তাত তেওঁলোকে যাব বিচাৰি আছে। তেনে ক্ষেত্ৰত আপুনি কি মানে এতিয়া যিকোনো মানে এখন ৰাজহুৱা বা চৰকাৰী এটা লিপিবদ্ধ কৰাৰ পিছত কোনো এজন ব্যক্তি নাই আজি পৃথিৱীত নোচোৱাকৈ কোনোবাই চহী নকৰে। মানে বস্তুটো পঢ়ি চাই তাত কি লিখিছে, সকলো জাতি ধৰ্ম ৰাইজৰ উন্নতিৰ স্বাৰ্থত লিখিছে বা কোনোবা জাতিৰ মানে বিৰোধে লিখিছে, নোচোৱাকৈ কোনো চহী নকৰে। হাস্যকৰ এইটো ইয়াতে অসম চৰকাৰ, ভাৰত চৰকাৰ, আমাৰ শান্তি বিচাৰি অহা NDMA গ্ৰুপ মানে 4টা গ্ৰুপ, তাৰপিছত আমাৰ মানে সন্মানীয় আপচুত মানে প্ৰেচিডেণ্ট মানে প্ৰমোদ বড়ো ডাঙৰীয়া, মানে সকলোৰ নেতৃত্বত এইটো হৈছে। মানে আমাৰ সৰ্বানন্দ সোণোৱাল, মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মানে ভাৰত চৰকাৰ সকলোৰে নেতৃত্বত এই বস্তুটো হৈছে। এইটো এবাৰ নহয়, এইটো 17 বাৰ আলোচনা মৰ্মে এইটো মানে ক্লিয়াৰেন্স কৰি এই চুক্তি দফাটো বনাই এইটো BTR চুক্তি হ'বলৈ গ'ল।
আৰু সেই যিদিনাখন বিটিআৰ চুক্তি 27 জানুৱাৰী যি মানে তাতে কোকৰাঝাৰত হল, সেইটোতো মানে ভাৰতবৰ্ষত মানে প্ৰথম মানে জনসমাগম বুলি ভাবিব লাগিব যে মানে ভাৰত স্বাধীনৰ পিছত ইমান ৰাইজে ভাল পায় আনন্দৰে তাতে মানে সেই জনসমাগম উপস্থিত হৈছিল। এইটো মুহূৰ্তত এটা কথা আপোনাক সুধিব বিচাৰিছো, জানিব বিচাৰিছো আপোনাৰ পৰা, যেহেতু আপুনি ৰাজনীতিৰ এজন অভিজ্ঞ ৰাজনীতি, তেনে ক্ষেত্ৰত মই যিহেতু আপুনি ৰাজনীতিত নামিছে, তেতিয়া আপোনাক অভিজ্ঞ বুলি আমি ক'ব লাগিব। তেনেস্থলত যিহেতু বিটিআৰ চুক্তি, সেই বিটিআৰ চুক্তি যিহেতু বড়োসকলে কৰিছে, NDP এপছু তেওঁলোকে কৰিছে, সেইটো চুক্তি কৰাৰ পিছত তেওঁলোকে বিটিআৰখন সুকলমে চলাই নিবৰ কাৰণে বিটিআৰ বাকী মানুহক লৈ কাম কৰিব নে কিবা হ'ব না শংকিত ভাৱ আছিল আগৰ যিটো বিটিআৰত থকা অন্য কাষ্টৰ মানুহবিলাক, অন্য জাতিৰ মানুহবিলাক খুব শংকাবোধ কৰিছিলে। তেওঁলোকে চুক্তিটো হোৱাৰ পিছত অন্য জাতিয়ে এই বিটিটিক কেনেকুৱা ভাগ কৰিব, না আমাক খেদিব না কি কৰিব, সেইবিলাক বহুত মানে শংকা ভাৱ আছিলে। এইটো সন্দৰ্ভত আপুনি কি ক'ব? ইয়াতেতো মানে ভাৰতীয় সংবিধানত এনেকুৱা নাই যে অকল এটা জাতিক লৈ চুক্তি নহয়। ইয়াতে বসবাস কৰা BTCত বসবাস কৰা বড়ো, অসমীয়া, ৰাভা, মিচিং, মাইনৰিটি মানে গোৰ্খা, বঙালী মানে বিভিন্ন জনগোষ্ঠীক লৈ জাতি ধৰ্ম নিৰ্বিশেষে এইটো সামৰি লৈহে এইটো বিটিআৰ ৰেকৰ্ডটো হৈছে, বিটিআৰ চুক্তিটো হৈছে। ইয়াত আৰু অকলে মানে বড়ো জাতিক লৈ মানে উন্নতি কৰিবলৈ ইয়াতে মানে এইটো বিটিআৰ চুক্তি হোৱা নাই। সমগ্ৰ বিটিআৰত বসবাস কৰা সকলোক লৈহে মানে এইটো বিটিআৰ চুক্তিখন হৈছে। এইটো ক্ষেত্ৰত মই আগতে দেখা পাই আছো বা শুনি আছো, আগতে মানে বহুতে মানুহে কৈ আছে যে বিগত চৰকাৰ যিটো BPF চৰকাৰ, সেই BPF চৰকাৰ বিলাকৰ যিটো ভুল কাম কৰা আপোনাৰ নজৰত থাকিব পাৰে। তাৰ মই আপোনাক এটা উদাহৰণ দিব বিচাৰিছো। ধৰক এটা ফাৰ্ষ্ট অন্য কাষ্টৰ মানুহৰ বা গাঁৱৰ যিবিলাক গাঁৱৰ চেয়াৰমেন হ'ব লাগে, মেম্বাৰ হ'ব লাগে, তাত তেওঁলোকে কেনেকুৱা এপইণ্টমেণ্ট কৰিছে আপুনি জ্ঞাত আছে। তেনে ক্ষেত্ৰত আপুনি কি ক'ব? মানে এটা কথা আছে, ৰাইজে ৰজা। এজন চেয়াৰমেন হ'ব গ'লে যদি 6খন 7খন সেই মানে VCDC বা পঞ্চায়ত এলেকাত মানে গাঁওখন পৰে, সেই গাঁৱৰ মুৰব্বী জ্ঞানী গুণী সকলোক লৈ তেওঁলোকৰ সিলেকশ্যন মৰ্মে সেই মানে চেয়াৰমেন এজনক পাতিব লাগিব। এনেকুৱা ব্যক্তিক চেয়াৰমেন পাতিব লাগিব যে তেওঁৰ একাউণ্টত কিমান টকা পইচা আছে চোৱা হওক, তেওঁৰ প্ৰপাৰ্টি কিমান আছে সেইটো লিপিবদ্ধ হওক, তেওঁ 5 বছৰ মানে কাৰ্যকাল চেয়াৰমেন কৰাৰ পিছত 5 বছৰত তেওঁৰ কিমান প্ৰপাৰ্টি বনায় সেইটো চাব লাগিব। কিয় কি তেওঁক চেয়াৰমেন যে বনাইছে এই 6খন গাঁৱৰ মানে গাঁৱৰ দুখীয়া ৰাইজৰ সেই মানে উন্নয়নৰ কাৰণে, সেই ৰাস্তা উন্নয়নৰ কাৰণে, মানুহৰ উন্নয়নৰ কাৰণে সেই চেয়াৰমেন বনাইছে। কিন্তু চেয়াৰমেন ব্যক্তিগত মানে তেওঁক মানে উন্নয়নৰ কাৰণে চেয়াৰমেন বনোৱা নহয়। সেইকাৰণে আমাৰ বিটিআৰ আমাৰ UPPL প্ৰাৰ্থীৰ মানে এটাই লক্ষ্য উদ্দেশ্য, আমি যাক চেয়াৰমেন বনাম, যিজন ব্যক্তিক আমি চেয়াৰমেন বনাম, সকলো গাঁৱৰ পৰামৰ্শ মৰ্মে মানে 6খন 7খন গাঁও যিমান গাঁও পৰে তেওঁলোকে ৰাইজে বাছি দিয়া মৰ্মে তেওঁক আমি চেয়াৰমেন বনাম। যিহেতুকে তেওঁ চেয়াৰমেনৰ দায়িত্বত থাকিও মানে ৰাইজৰ আলোচনা মৰ্মে তেওঁ কাম কৰিব লাগিব আৰু ৰাইজৰ আলোচনা মৰ্মে উন্নতিত যাব লাগিব। আজি আপোনাৰ আমাৰ চেনেলৰ যোগেদি আপোনাক আজি কৈ দিছো, আপুনি যিটো কথা ক'লে, যিটো ৰাইজৰ কাম কৰিব কাৰণে চেয়াৰমেন গঠন কৰা হয়, তেনেস্থলত আপুনি এজন প্ৰাৰ্থী হৈ জয়ী হোৱাৰ পিছত আপুনি যদি সেনেকুৱা হৈ যায়, নাই মোৰ এটা মই দৃঢ় সংকল্প আছে। মই স্বচ্ছ ভাৰত অভিযানতো চম্পাৰণলৈ গৈ অহা ব্যক্তি। মোৰ এটাই লক্ষ্য উদ্দেশ্য, যদি সঁচাকৈ আমি মানুহ হয় তো আমি এনেকুৱা কাম কৰিব লাগে যি ৰাইজে মৰাৰ পিছতো বাহবা লওক, মানৱ হিচাপে পৰিগণিত হওক। মৰাৰ পিছত 4জন ব্যক্তিয়ে মানে আমাক মানে গালি পাৰিব নালাগে, মানে সেনেকা আমি কাম কৰি যাব লাগে। মই সেই বিচাৰিছো। এইটোৰ কাৰণে মই আপোনাক সুধিলো, যিটো বস্তু আমি সঘনাই পাই আছো, যি লংকাত যায় সেই মানে ৰাৱণ
পিছৰ মানুহখিনি নাচায় তেনে কাৰণে আপুনি আপোনাক মই ক'লো এইটো কথা লৈ আপুনি তাৰপিছত এটা কথা সুধিব বিচাৰিছো যেটো নেকি আউট অফ BTAD বৰ্তমান দুটা ডিস্ট্ৰিক্ট হ'ব গৈ আছে যেতিয়া কমিশন গঠন কৰিব তেনে ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব এটা আউট অফ BTC মানে দুটা ডিস্ট্রিক্ট বা সমষ্টি গঠন হ'ব গৈ আছে হেইটোতো BTR চুক্তি মৰ্মে আমাৰ অসম চৰকাৰ আছে ভাৰত চৰকাৰ আছে আমাৰ চৰকাৰে বিবেচনা কৰিব কি হিচাপে কৰিলে ভাল হয় এইটো তাৰ ওপৰতো মোৰ ক'বলগীয়া একো নাই আউট অফ BTAD থকা যি কেইজন মানে কাউন্সিল গঠনৰ কথা কৈ আছিল তেওঁলোকৰ বিষয়ে আপুনি তেওঁলোকক কি হিচাপে আপোনালোকে যেতিয়া চৰকাৰ গঠন কৰিব BTC তেতিয়া তেওঁলোকক আপোনালোকে কি ধৰণৰ সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছে মই এটা কথা আছে যদি আমি আমাৰ চৰকাৰ অহাৰ লগে লগে BTRত যদি আমি সুন্দৰভাৱে ৰাইজক সম উন্নয়ন কৰি যদি আমি মানে সুন্দৰভাৱে যাওঁ অটোমেটিক সকলো ৰাইজে আমাৰ মানে নিয়াৰেষ্ট থকা যিসকল আমাৰ লগত আহিব বিচাৰি আছে তাহলে অটোমেটিকলি আমাক মানে আগুৱাই ল'ব যে আমি মানে BTRত সংযোগ হ'ম BTRৰ উন্নতি আৰু BTRৰ স্বচ্ছতা এটা সমন্বয় যি বোধ দেখা পালো তাক লৈ আমাৰ ওচৰত নিজে আগবাঢ়ি ল'ব এটা সময় নাটনি যে নহওক আপোনাক আজি আমাৰ ষ্টুডিঅ'ত পাই মনতে সুখী হৈছো যে নহওক আপোনাৰ জীৱনৰ আৰু আপোনাৰ শাৰীৰিক দীৰ্ঘায়ু কামনা কৰিলো লগতে আগন্তুক যিটো আহি আছে নিৰ্বাচন এই নিৰ্বাচনত আপুনি জয়ী হওক জয়ী হৈ ৰাইজৰ কাম কৰক এইখিনি আমাৰ চেনেলৰ পৰা আপোনাক মানে আশীৰ্বাদ থাকিল আৰু সদায় আপোনাক লগ পাম এই আশাৰে আজি অনুষ্ঠানটি মই এইখিনিতে সামৰি মাৰিছো ধন্যবাদ